तो इस समय हम के बीच में है निलिप के लोकल एमएससी पवित्र रंपी डांगरिया और एक आदिवासी प्रधान से वेलकम जनाब हमके माঝে बोकाजान के एक्स एमएलए प्लेंडुमातिस के 10 का ऑटोनोमस काउंसिल के भीतर मोस्ट पावरफुल सीएम डॉक्टर तुलिराम आज हमके माঝে आहे पहले মই होगल खम आदिवासी सेलिब्रेशनत यात आमार देवपानी आमार या निलिप कन्स्टिट्युएन्सी समष्टित यात सेलिब्रेशन करिছে আৰু সেই সভাত মোক মাতিছে মই আহিছো আৰু ভগৱান বিৰছা মুণ্ডা সকলে শ্ৰদ্ধা কৰে আমাৰ ভগৱান হয় আদিবাসীসকলৰ নিজৰ মাতৃভাষাৰ পৰা আৰম্ভ কৰি নিজৰ কলা সংস্কৃতি নিজৰ কালচাৰ জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে বহুত ব্ৰিটিছৰ দিনৰ পৰা মাতি আহিছে সংগ্ৰাম কৰি আহিছে আন্দোলন কৰি আহিছে গতিকে ভাৰত আৰু লগতে বিশ্ব যিমানখিনি আদিবাসী আছে আমি ভগৱান বুলি তেখেতক মানো আজি মই সেই কাৰ্বি আংলং অল আসাম আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন লগতে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইয়াত আজি আয়োজন কৰা হৈছে নিলিপ সমষ্টিত মই আজি ঘোষণা কৰিছোঁ আজি ইয়াত ভগৱান বিৰছা মুণ্ডা ষ্টেচু তেখেতৰ প্ৰতিমূৰ্তি ইয়াত মই ইয়াত প্ৰতিষ্ঠা কৰিম বুলি মই আজি ঘোষণা কৰিছোঁ আজি ষ্টেচুটো ইয়াত বনাম বুলি মই আজি ঘোষণা কৰিছোঁ আৰু সেইটো 2 মাহৰ ভিতৰত মই গোটেইখিনি মই সেইটো কমপ্লিট কৰিম আৰু এই ৰাস্তাটো খুব বেয়া ইয়াত বিশেষকৈ ইয়াত এইটো ৰাস্তা বেয়া আছিলে তাৰ পৰা নীলিপৰা অহাৰ যোৱা ৰাস্তাটো মেইন ৰাস্তাৰ পৰা সেই ৰাস্তাৰ ভিতৰত পেভাৰ ব্লকৰ ৰাস্তা বনাই দিম বুলি মই আজি ঘোষণা কৰিছোঁ ইয়াত আহি ভাল লাগিছে সকলোৱে ফূৰ্তি 150 ইয়াৰ্ছ এটা ভগৱান বিৰছা মুণ্ডা ইয়াত সেলিব্ৰেশ্যনৰ যিটো ইয়াত হৈছে মই ভাল লাগিছে আৰু মই আহি খুব ফূৰ্তি লাগিছে মানুহবিলাকৰ ভাল আৰু মনবিলাক চব ইয়াত মানুহৰ মনটো খুব ফূৰ্তি হৈ আছে গতিকে ময়ো ইয়াত আহি অংশগ্ৰহণ কৰিছোঁ হ'ব